নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কঠোৰ অপেক্ষান্তৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিশেষ সেমিষ্টাৰৰ ফলাফল ঘোষণা কৰা হ'ল। কোনবোৰ সেমিষ্টাৰ ফলাফল ঘোষণা কৰা হ'ল এটো যেন ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি জানাবলৈ পাই নিশ্চয় সুখী অনুভৱ কৰিছোঁ। আজিৰ দিনত যথেষ্টখিনি ফলাফল ঘোষণা কৰা হৈছে, গতিকে চাওঁ আহক আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আৰু বহুতো কেন্দ্ৰে কমেণ্ট কৰি সুধি আছিল ৰিজাল্টখিনি কেতিয়া ঘোষণা কৰিব। আমি নিশ্চয় আপোনাক কৈছিলোঁ যে আমাৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে নতুবা মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ কথা আছিল। ইতিমধ্যে সেইমতে আপোনালোকে ৰিজাল্ট নিশ্চয় লাভ কৰিছে। এতিয়া চাওক বিতং তথ্য কি সেমিষ্টাৰ ফলাফল ঘোষণা কৰা হৈছে। আজিৰ দিনৰ ফলাফল ঘোষণা কৰা হৈছে। আজিৰ দিনৰ তাৰিখ আছিল ফেব্ৰুৱাৰী 26, 2025। ফলাফল ঘোষণা কৰা হৈছে ৰিজাল্ট অফ দ্য BSW ফৰ্থ সেমিষ্টাৰ ইনৰলমেণ্ট নাম্বাৰ ষ্টাৰ্ট উইথ 21-23। সেইদৰে ফলাফল ঘোষণা কৰা হৈছে ৰিজাল্ট অফ দ্য BCom ফৰ্থ সেমিষ্টাৰ ইনৰলমেণ্ট নাম্বাৰ ষ্টাৰ্ট উইথ 2023। ৰিজাল্ট তাৰিখ একে আছে। ঠিকৰে ৰিজাল্ট অফ দ্য BCom ফৰ্থ সেমিষ্টাৰ ইনৰলমেণ্ট নাম্বাৰ ষ্টাৰ্ট হৈছে 17-19। তেখেতলোকৰ ৰিজাল্ট পাব। ইতিমধ্যে ৰিজাল্ট of the BCA fourth semester enrollment number start 2023 তেখেতলোকৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। ঠিকৰে ফলাফল ঘোষণা কৰা হৈছে ৰিজাল্ট অফ দ্য BCA fourth semester enrollment number 17-19 ফলাফল ঘোষণা। ঠিকৰে ফলাফল ঘোষণা কৰা হৈছে BBA fourth semester ফলাফল ঘোষণা কৰা হৈছে। ঠিকৰে ফলাফল ঘোষণা কৰা হৈছে BA fourth semester enrollment number start হৈছে অল কোৰ্ছৰ 16 হয়। তেখেতলোকৰ ফলাফল ঘোষণা কৰা হৈছে। ঠিকৰে ফলাফল ঘোষণা কৰা হৈছে BA fourth semester enrollment number start with 21-23 ফলাফল ঘোষণা কৰা হৈছে। ঠিকৰে ফলাফল ঘোষণা কৰা হৈছে BA fourth semester enrollment number with 20 তেখেতলোকৰ ফলাফল ঘোষণা কৰা হৈছে। অলসো ঠিকৰে ঘোষণা কৰা হৈছে BA fourth semester enrollment number start with 17-19 ফলাফল ঘোষণা। আজিৰ দিনৰ এইখিনি গুৰুত্বপূৰ্ণ আপডেট আছিল। যিখিনি কেণ্ডিডেট ডিগ্ৰী ফৰ্থ সেমিষ্টাৰ বা অধীৰ অপেক্ষাত ৰখি আছিল তেখেতলোকৰ BA ফৰ্থ সেমিষ্টাৰ বা যিখিনি বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেম ইতিমধ্যে অলমোষ্ট আপোনালোকৰ ফলাফল ঘোষণা কৰা হ'ল। আৰু ভিডিঅ' ডেছক্ৰিপশ্যন লিংক আছে, লিংকত ক্লিক কৰিলে আপুনি এই প্ৰচেছ দেখিবলৈ পাব। যিটো কেটেগৰী কেণ্ডিডেট হয় চিম্পলি মই ডেমৰ কাৰণে লৈছোঁ BSW ফৰ্থ সেমিষ্টাৰ, তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে আপোনালোকৰ নিজৰ মোবাইল লেপটপ ডেস্কটপত সুন্দৰকৈ ডাউনলোড হৈ যাব। এইটো আছিল গুৰুত্বপূৰ্ণ আজিৰ মষ্ট ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। ধন্যবাদ।